দুচকুলে তোমাৰ চালে সপোনা তৰি দি থক নামে একচুৱেলি কিমান যে মানে প্ৰিচিয়াছ হয় তেওঁ তাৰমানে আৰু কয় থাকিলে মানুহে মানে বুজি নাপায়, ভেলুটো বুজি নাপায় হয়, কিন্তু হয়। যোৱাৰ পিছতহে বুজি পায় ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা ৰৈ আছে আমি মানে গোটেই বিশ্বই বিচাৰিছে হয়, যে সেইটোৱে। তেওঁ যাতে মানে জাষ্টিচ পায় আৰু Justice পায়। মানে জুবিন দা এটাই আছিলে থাকিব আৰু হয়। আৰু কিছুমান বস্তু মানে যেনেকে বনোৱা আছে তেনেকুৱাত হলে বেছি ভাল কিছুমান বস্তু মানে কি ক'ম আৰু বেছি মানে নিজৰ হিচাপত কৰিব গৈ বস্তুটো উল্টা বেয়াহে হয় জেৰেং তুলৈ মনত পৰে ঐ ধিপিং কৰি বুকু কপে ঐ तुम्हें अगर मिलूं तो बता देना खो न जाना मुझे देखते देखते तू ही जरिया तू ही मंजिल है নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ আৰু আজি আমাৰ সৈতে উপস্থিত আছে একেবাৰে বহুত জনপ্ৰিয় আৰু সকলোৰে খুব মৰম লগা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অনুস্মিতা দাস নমস্কাৰ প্ৰথমে আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আৰু আমি এতিয়া আপোনাৰ বিষয়ে অকণমান জানিবলৈ প্ৰথমে চেষ্টা কৰিম বাৰু বেছি একো নকওঁ যিহেতু জানে মোৰ নাম স্মিতা দাস আৰু মই গুৱাহাটীৰ বাসিন্দা হয় আৰু এতিয়া সেইটোৱে আৰু লাহে লাহে কথাইদি কৈ যাম ঠিক আছে নিশ্চয় আমি এতিয়া অনুষ্ঠানটি আৰম্ভ কৰিম আমাৰ হাৰ্টথ্ৰব অসমৰ একেবাৰে জনপ্ৰিয় জুবিন গাৰ্গৰ এটি গীতেৰে ঠিক আছে বাৰু অকণমানি গাই দিছোঁ ঠিক আছে কাৰ পৰশ কাৰ উশাহ কাৰ সুবাস কাৰ তিতা মিঠাই শাৰী মাত জীয়াই থাকিবলৈ লাগে আমাক হুমুনিয়া চেঁচাই দুখৰেকা কামিহাৰ ভাঙি যোৱা বতাহ লাগে জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁচোন আমি তোমাৰ মানে এতিয়া আমি জানিব বিচাৰিম মানে দৰ্শকসকলে জানিব বিচাৰিব শিক্ষাৰ জীৱনৰ বিষয়ে অকণমান যদি জনোৱা অ'কে ঠিক আছে চ' মই স্কুলিং কৰিছোঁ হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয় ৰাজগড় তাৰপিছত HSB বৰুৱা গ্ৰেজুৱেশ্যন LCB কলেজ আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিছোঁ তোমালোক মানে স্থায়ী বাসিন্দা গুৱাহাটীৰে এতিয়া স্থায়ী হয় অৰিজিনেলি মানে এনেতো জন্ম ইয়াতে আমাৰ মা দেউতাৰো জন্ম ইয়াতে কিন্তু আমাৰ ককা মানে দেউতাৰ ফালৰ বৰপেটা দোলাহাটী বুলি কয় আৰু আমাৰ মাৰ মানে মাহঁতৰ দেউতাৰ ফাল হ'ল তোমাৰ নলবাৰী ঠিক আছে আপোনাৰ এতিয়া ঘৰত কোন কোন আছে ঘৰত আছে মা দেউতা ভাইটি মই আৰু পেট এজনী আছে অৰিঅ আৰু ককা আছে আচ্ছা ঠিক আছে এতিয়াতো মানে আমাৰ অসমৰ বিষয়ে অসমৰ মানে নহয় আৰু অসমৰ লগতে ভাৰতবৰ্ষৰো এতিয়াতো বিশ্বৰ কাৰণে হৈ গৈছে মানে বহুত দুখৰ এতিয়া সময় এইটো আমাৰ কাৰণে অকালতে আমি হাৰ্টথ্ৰবক হেৰাইছো তো তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব তেওঁৰ এতিয়া জাষ্টিছো বিচাৰি আছে সকলোৱে তো সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব এতিয়া মানে প্ৰথম কথা প্ৰচেছ কৰিবলৈ মানে খুব টান হৈছে যে মানে আমাৰ জুবিন দা যাক মানে সৰুৰ পৰা আমি মানে গান শুনি ডাঙৰ হৈছো আৰু এইটো নহয় মানে অকল আমাৰ বয়সৰ বুলিও নহয় ডাঙৰেও শুনে সৰুও শুনে মানে এনেকুৱা নহয় যে মানে পাৰ্টিকুলাৰ ক্ৰাউড বুলি নহয় মানে গোটেই মানুহে শুনে চ' আৰু সৰুৰ পৰা দেখিছোঁ তেওঁৰ ষ্ট্ৰাগলো আমি দেখিছোঁ আৰু মানে আগতে কীবৰ্ডো মানে তেওঁ ষ্টাৰ্টিং কীবৰ্ড প্লে কৰিছিলে তাৰপিছত গানত আহিলে চ' বহুত তেতিয়াৰ পৰা দেখিছোঁ আৰু এতিয়া যে মানুহজন ঘপককৈ যে নোহোৱা হৈ গ'ল
সেইটো প্ৰচেছ কৰাটো মানে চবতকে ডাঙৰ কথা যে আমি এতিয়াও মানে এনেকুৱা লাগে ন কি ঠিক মানে আছে চাগে গুচি আহিব চাগে কিবা চাগে প্ৰেংক কৰি আছে ফিলটো অহা নাই যে তেওঁ একচুৱেলি নাই মানে চবৰে হৈছে সেইটো চবৰে হৈছে আৰু তেওঁৰ মানে ঢুকোৱাৰ পৰা এনেকুৱা হৈছে যে বেলেগ গান শুনিবলৈ মানে আমাৰ মন মানে নাই আৰু সাহসো যে হোৱা নাই জুবিনৰ গানৰ বাহিৰে মানে যে বেলেগ গান শুনিম সেইটো মানে আমাৰ কাৰণে এটা চখ আৰু বহুত আৰু মানে এতিয়া একচুৱেলি কিমান যে মানে প্ৰিচিয়াছ হয় তেওঁ তাৰমানে আৰু কয় ন থাকিলে মানুহে মানে বুজি নাপায় ভেলুটো বুজি নাপায় কিন্তু যোৱাৰ পিছতহে বুজি পায় চ' সেইটো এটা কথা এতিয়া মানে আমি আগতেও পাইছিলো বাট এতিয়া যে মানুহজন হেৰুৱাৰ পিছত যোনটো এটা শক লাগিছে চবৰে গোটেই মানে বিশ্বত মানে এইটো শক লাগিছে হয়নে চ' সেইটো মানে এতিয়াও সেইটোৱে আহি আছে যে মানে একচুৱেলি গৈছে জানো মানে নাই এইটো বস্তু মানে প্ৰচেছ কৰিবলৈ বহুত হেৰি হৈ আছে মানি লোৱাটোৱে মানে ডাঙৰ কথা সময় লাগিব এই সেইটো আৰু জাষ্টিছটো মানে সোনকালে ন্যায় দিলে ভাল হয় সেইটোৱে সকলোৱেতো সেইটোৱে বিচাৰি আছে সকলোৱে ৰৈ আছে আশাৰে ৰৈ আছে আমি মানে গোটেই বিশ্বই বিচাৰিছে যে তেওঁ যাতে মানে জাষ্টিছ পায় আৰু তাকে আমিও কামনা কৰিছো যাতে তেওঁ মানে সোনকালে লাগিবই আৰু এনেকুৱা নহয় যে মানে লাগিবই আৰু এতিয়া লাগিবই এনেকুৱা হৈ গৈছে তাৰ মাজতে এতিয়া আপোনাৰ বিষয়েও মানে পাতি যাওঁ আপোনাৰো গান শুনো আপোনাৰ এটা একদম খুব জনপ্ৰিয় গান সেই গীতটি এবাৰ দৰ্শকসকলৰ ঠিক আছে বাৰু মানে গীতটোৰ নামটো হ'ল একচুৱেল নামটো হ'ল চেৰেং চেৰেং দেই কিন্তু ৰাইজে মানে গীতটো চকুলেটা নাচাবি বুলি মানে সেইটো এনেকুৱা হৈছে যে গানটো শুনিছে কিন্তু কোনে গাইছে সেইটো গম পোৱা নাই আৰু আজিকালি মানে এনেকুৱা হৈছে ন ট্ৰেণ্ডিং আহিলে মানে ইমান নাচাই যে কোনে গাইছে জাষ্ট ৰিলছ ট্ৰেণ্ডিং হয় বনাব লাগে বনাব লাগে চ' সেইটো কমন হৈ গৈছে আৰু সেইটো গানটো চকুলেটা নাচাবি বুলিহে মানে মানুহে জানে চেৰেং চেৰেং বুলি ক'লে চিনি নাপাব কিন্তু চকুলেটা নাচাবি বুলি ক'লেহে হেৰি পাওঁ বাৰু দুলাইন গাই দিছো ঠিক আছে দুলাইন হয় এই গানটো অকণ বেছি শুনিব বিচাৰিম বাৰু ঠিক আছে লিহিৰি আঙুলিত জানো জেতুকা বোলালো তাতৰে শালতে জানো গামোচা কাটিলো মনৰে কাগজত জানো তোৰে নাম লিখিলো সপোনে দি থাকে মাথো তোকেহে বিচাৰো চেৰেং চেৰেং তোলৈ মনত পৰে ঐ ধিপিং ধিপিং কৰি বুকু কপে ঐ চেৰেং চেৰেং তোলৈ মনত পৰে ঐ ধিপিং ধিপিং কৰি বুকু কপে ঐ চকুলে তই নাচাবি মৰম বেছি জাগিব মৰম বেছি জাগিলে টোপনি মোৰ নাহিব চকুলে তই নাচাবি মৰম বেছি জাগিব মৰম বেছি জাগিলে টোপনি মোৰ নাহিব দিনে দিনে মৰম তোলৈ বাঢ়ে ঐ বুকুই বুকুই তই থাকবই দিনে দিনে মৰম তোলৈ বাঢ়ে ঐ বুকুই বুকুই তই থাকবই লিহিৰি আঙুলিত জানো জেতুকা বোলালো তাতৰে শালতে জানো গামোচা কাটিলো ধন্যবাদ খুব সুন্দৰ বহুত ভাল লাগিল আপোনাক ওচৰত পাই যে এইটো গান শুনিবলৈ পালো মানে বহুত ভাল লাগিল আপোনাৰ এতিয়া জানিব বিচাৰিম আপোনাৰ মানে ভাল লগা কোনোবা গায়ক আছে নেকি অসমৰ মানে নৱপ্ৰজন্মৰ গায়কসকলৰ ভিতৰত নৱপ্ৰজন্মৰ গায়কসকলৰ ভিতৰত মই ভাল পাওঁ তন্ময় শইকীয়া গীত ভাল পাওঁ আৰু লগতে দীপলিনা বাটো আছে নৱপ্ৰজন্ম মানে অভাৰঅল আৰু দীপলিনা বাক ভাল পাওঁ প্ৰিয়ংকা ভৰালী অল টাইম ৰক ষ্টাৰ প্ৰিয়ংকা ভৰালী বাকো খুব মানে ভাল পাওঁ আৰু তেওঁৰ ষ্টেজ মানে প্ৰেজেণ্টেশ্যনটো খুব ভাল পাওঁ গীতো ভাল আৰু সেইটোৱে আৰু তিনিজনকে খুব ভাল পাওঁ তো আৰু আমি জানিব বিচাৰিম আপোনাৰ মানে এতিয়া বিহু প্ৰগ্ৰেমটো কৰি আছো হয় কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা বিহু প্ৰগ্ৰেমত ধৰক কেতিয়াবা কিবা পৰিস্থিতিৰ সন্মুখীন হৈছিলে নেকি ধৰক কমিটিৰ লগত হওক অডিয়েঞ্চৰ লগত হওক কেতিয়াবা হয় ন এনেকুৱা কেতিয়াবা মানে
কিছুমান কুৱেশ্যন আহি পৰে যে এইটো কৰিব লাগিব, এইটো হ'ল কিবা বেয়া পোৱা তেনেকুৱা ধৰণৰ কিবা তৰ্ক এনেকুৱা টাইপৰ। এইটো ক্ষেত্ৰত মই নিজকে খুব লাকি বুলি ক'ম, কাৰণ তেনেকুৱা একো পৰিস্থিতিৰ সন্মুখীন মই হ'বলগীয়া হোৱা নাই, ভগৱানে নকৰক আৰু যে মানে এইটো যাতে নহওক আৰু সেইটোৱে ক'ম। আৰু ৰাইজৰ পৰা মই সদায় মৰমে পাইছোঁ, মানে যিমান মানে প্ৰগ্ৰাম, বিহু প্ৰগ্ৰামেই হওক বা মানে কৰ্পৰেট যোনটো কৰোঁ, মানে হিন্দী কেতিয়াবা হিন্দী প্ৰগ্ৰামছবিলাক যে থাকে সেইবোৰ কৰোঁ বাৰু, কেতিয়াও তাৰমানে তেনেকুৱা হোৱা নাই। আৰু চবে মানে আঁকোৱালি লৈছে, মৰম কৰিছে। আৰু মোৰ এটা কি, যেতিয়া মানে প্ৰগ্ৰামখন মানে ফিক্স হয়, এগ্ৰিমেণ্ট হয়, তাৰে আগতে তাৰমানে মই এবাৰ মানে নিজৰ ছেফটিৰ কাৰণে মানে যিমান যি অলপ প্ৰিপেয়াৰ হৈ গ'লে ভালটো, চ' এবাৰ মানে সুধি লওঁ যে আপোনালোকৰ কিবা পাৰ্টিকুলাৰ মানে গানৰ কিবা লিষ্ট আছে নেকি, বা কিবা মানে বিচাৰে নেকি, যে মানে আপোনালোকৰ যিহেতু মানে আপোনালোকে আমন্ত্ৰণ হেৰি কৰিছে, ইনভিটেশ্যন দিছে, চ' সেইটো হিচাপত মানে তেওঁলোকৰ কিবা আছে নেকি, চ' সেইটো আগতীয়াকৈ মই প্ৰিপেয়াৰ কৰি লৈ যাওঁ। চ' তেতিয়া যাতে তাৰমানে তেওঁলোকে, আৰু বহুত মানে ক্ষেত্ৰত হয় অকল মানে বেছিভাগ গানৰ কাৰণেহে অকণমান মানে বেয়া পোৱা বা তেনেকৈ কোৱা হেৰি এটা হয়। চ' এনেকুৱা নকওঁ যে মানে এতিয়া যিহেতু আমাক ইনভাইট কৰিছে হয়নে, এতিয়া আমি গৈছোঁ গায়ক, আমাৰ প্ৰফেশ্যনটো মানে ছিংগিং ন, চ' আমি সেইটো ৰাইজক দিব লাগিব। ৰাইজে যদি কিবা ৰাইজৰ মানে থাকে যে আপুনি এইটো গান গাবচোন, আমাৰ মানে কমিটিৰ মানুহকেইটা খুব ভাল পায়, তেতিয়াহ'লে আমি সেইটো কৰিলে আমি সৰু হৈ নাযাওঁ। চ' সেইটো হিচাপত, সেইটো মোৰ পইণ্ট অফ ভিউ দেই, মানে যে মানে যিহেতু মই এইটো প্ৰফেশ্যন হিচাপে লৈছোঁ, চ' চবেই যাতে মানে এইটো বস্তু নকওক যে এই আহিছে কিন্তু এইকেইটা গোৱা নাই, নিজৰ মতে গাই আছে, নিজৰ মতে গোৱাটোও ভাল, যে নিজৰ পচন্দৰ গানকেইটাও গাওঁ, কিন্তু লগতে কমিটিৰ বা যোনে আমাক ৰিকুৱেষ্ট কৰে সেইখিনিও তাৰমানে আমি মানে প্ৰিপেয়াৰ কৰি গ'লে আমাৰ কাৰণেও ভাল, আৰু কমিটিও মানে এটলিষ্ট একো নকয় আৰু পাছত যাতে হেৰি নহয়। চ' মই সেইটো কাৰণে তাৰমানে মই প্ৰিপেয়াৰ কৰি যাওঁ আৰু সেইটোৱে, আৰু কেতিয়াও তাৰমানে একো তেনেকুৱা একো হোৱা নাই। চ' চবে আদৰ মৰম গোটেই কৰিছে আৰু। খুব ভাল। আপোনাৰ এটা দেখিছিলোঁ কভাৰ চং কৰিছিল আপুনি, এটা খুব ভাল লাগিছিল, সেইটো অকণমান গুণগুণাই দিওঁ। কভাৰ চং হিন্দীৰ কৰিছিলোঁ নেকি? অ'কে, বিশাল মিশ্ৰাৰ কৰিছিলোঁ নেকি? অ'কে, চ' বিশাল মিশ্ৰাৰ পেহলে ভি মে, এইটো হেৰিটো কৰিছিলোঁ। ঠিক আছে, অকণমান গুণগুণাই দিছোঁ। गलत क्या सही क्या मुझे ना पता है, तुम्हें अगर पता हो बता देना, मैं सदियों से खुद से जरा लापता हूँ, तुम्हें अगर मिलूँ तो बता देना, खो न जाना मुझे देखते देखते, तू ही जरिया, तू ही मंजिल है या ये दिल है, इतना बता, तूने छुआ जख्म को मेरे, मरहम मरहम दिल पे लगा। এতিয়া আপোনাৰ আগন্তুক দিনৰ কাৰণে কিবা নতুন পৰিকল্পনা হাতত আহিছে নেকি, নতুন প্ৰজেক্ট কিবা লৈছে নেকি? মানে এনেতো দুৰ্গা পূজাৰ কাৰণে লৈছিলোঁ, কিন্তু চিটুৱেশ্যনটো চাই এইটো মানে ড্ৰপ কৰিলোঁ আৰু। মনটো যোৱা নাই, কিন্তু যিহেতু প্ৰফেশ্যন হয় কৰিবও লাগিব, আগবাঢ়িবও লাগিব। চ' তাকে এইটো বছৰ আৰু মানে হেৰি কৰা নাই, অহা বছৰলৈ মানে কৰিম আৰু, মানে কাম আধৰুৱা হৈ আছে, অকণমান সময় লৈছোঁ আৰু প্ৰচেছ কৰি পেলাই লাহে ধীৰে আৰম্ভ কৰিম। এনেকুৱা ধৰণৰ প্ৰজেক্টবিলাক যেতিয়া লয়, ধৰক এটা গান ৰিলিজ কৰিলে, গান এটা আপোনাৰ নতুনকৈ যেতিয়া ৰিলিজ হোৱাৰ পাছত আপোনালোকে ভিডিঅ' যেতিয়া কৰিব, তেতিয়া সেইখিনি সময়ত মানে তেনেকুৱা কিমান ধৰণৰ খৰচ পাতি, ধৰক কেনেধৰণে হয়, এইটো ৰিকভাৰী কেনেধৰণে হয়, সেই বিষয়ে অকণমান যদি জনায়। এতিয়া বৰ্তমান মই বিশেষকৈ এতিয়া বৰ্তমান মইতো ষ্ট্ৰাগল কৰি আছোঁ, সময় লাগিব, চ' এতিয়া বৰ্তমান ষ্ট্ৰাগল কৰি আছোঁ। চ' গোটেইখিনি নিজে কৰোঁ, যেনেকৈ এতিয়া মোৰ প্ৰগ্ৰাম পাতি যোনখিনি হয়, তাৰে যোনখিনি তাৰমানে মোৰ ইনকাম হয়, সেইখিনি বৰ্তমান তাৰমানে সেইটোৱে ছেভ কৰি পেলাই ভিডিঅ' আৰু অডিঅ'টো নিজে কৰি আছোঁ, নিজে হেৰি কৰোঁ, প্ৰডিউচ কৰোঁ আৰু নিজৰ খৰচাৰে। আৰু মানে সেইটো ৰিকভাৰী যোনটো ক'লা, মানে তুমি বুলিয়ে কৈছোঁ দেই, ৰিকভাৰী যোনটো মানে কথাটো ক'লা, ৰিকভাৰী মানে সেইটোৱে আমাৰ এতিয়া বৰ্তমান
আমি এতিয়া সেই শ্ব'জৰ থ্ৰু দিয়ে তাৰমানে বস্তুখিনি ৰিকভাৰীটো হয় আৰু এইটো মানে কেনেকুৱা হৈছে এতিয়া আমি নিজকো মানে হেৰি কৰিব লাগিব যে মানে ছিংগাৰ এজনী আছে মাৰ্কেটত বা ছিংগাৰ এজনী আছে তাইও গান গাইছে মানুহে যাতে আমাক চিনি পায় তাৰপিছত ইনভিটেশ্যন দি প্ৰগ্ৰামৰ কাৰণে আমাক মাতে সেইটো কাৰণে আমিও কৰিব লাগিব নিজৰ প্ৰমোশ্যন নিজে কৰিব লাগিব যিহেতু এতিয়া ষ্ট্ৰাগলিং হয় যেতিয়া এটা টাইমত মানে মোক গৈ পাম আৰু সেই কি ক'ম আৰু সেই হেৰিলে আৰু হাইটলে চ' তেতিয়া লাহে লাহে দীঘলীয়া যাত্ৰা লাহে 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 গৈ লাহে থাকিব লাহে লাগিব সময় লাগিব সময় তথাপিও চেষ্টা কৰি গৈ আছো চ' সেইটো হিচাপত যেতিয়া মানে এনেকে প্ৰগ্ৰামবোৰৰ থ্ৰু দিয়ে তাৰমানে ৰিকভাৰী হয় আৰু তেনেকে আৰু মানে যিমান প্ৰগ্ৰাম হয় সেইটো হিচাপতে আমি তেনেকে ভিডিঅ'জবোৰ কৰি পেলাই সেই কৰোঁ আৰু ঠিক আছে গান শুনিম বুলি আহিছো যেতিয়া আৰু দৰ্শকসকলেও গান শুনিব যেতিয়া আপোনাৰ আৰু এটা আপোনাৰ প্ৰিয় গীত আপোনাৰ যিটো ভাল লাগে অ'কে ভালটো আছে এগাল আছে তাৰ ভিতৰত চবতকে ভাল লগাটো আৰু ঠিক আছে নিজৰ গীতটোৱে গাওঁ নিজৰ গাওক মই এইবাৰ মানে এপ্ৰিলত ৰিচেণ্টলি মোৰ নতুন গীত বেয়াকৈ নকবি ৰিলিজ কৰিছিলোঁ আৰু ৰাইজে মৰম দিছে কিন্তু চকুলেতো নাচাবি নিচিনা মৰমটো পোৱা নাই আৰু পাব নিশ্চয় পাব আশা আছে এইটো যাতে পাওঁ মানে দেৰিকে পাম চাগে কাৰণ চকুলেতো নাচাবিটো মানে 8 months লাগিলে হেৰি কৰিবলৈ চ' হোপফুলি এইটো অকণমান দেৰিকে হ'লে অকণমান পাম যেন ভাবি আছো তাকে চাওঁ সেইটো অকণমান গাই দিম আহিব ধান পানী দিম ঢেঁকীতে জলপানো দিম বাতিতে চেৰিকি ঘূৰাই মোহৰা ভৰাই গামোচা লগাম শালতে চতৰে চতুৱা চৰাই মই তোৰ কাষলৈ যাবলৈ মনতে নেলাগে জানো ভয় তোক কথাটি ক'বলৈ তোৰ কাৰণে মোৰ জাননী কলিজা শুকাই বৰ বেয়াকৈ নকবি তোক ল'লে মই সাৱতি মৰম লগাই লাহে লাহে কৰিম অভিমান মোৰ কাষতে বহিবি মোৰ ফালে চাই হাঁহিবি মৰম পালে লাহে লাহে গুচাম অভিমান ভাল লাগিলে খুব সুন্দৰ এটা কথা সুধিব বিচাৰিম আপোনাক মানে এইটো জানিবলৈ মন গৈ থাকে এতিয়া নৱপ্ৰজন্মৰ যিবিলাক মানে গায়ক গায়িকা আছে তেওঁলোকে যে মানে প্ৰফেশ্যন হিচাপে ছিংগিংটো লৈ পেলাই চলি যাব পাৰিবনে মানে সেইটো আপোনাৰ পৰা মানে জানিব বিচাৰিম এইটো মানে একচুৱেলি চলি যাব পাৰিব মানে কষ্টও কৰিব লাগিব আৰু মানে সেইটো মানে প্ৰফেশ্যন হিচাপে যদি লৈছে সেইটো প্ৰফেশ্যনত ভালকে লাগিব চ' লাগিলেহে মানে পাৰা যায় আৰু কাৰণ মই নিজে প্ৰফেশ্যন হিচাপে লৈছোঁ যিহেতু চ' এতিয়া ষ্ট্ৰাগলিং হ'লেও মানে মই মানে কনফিডেন্সটো আছে যে পাৰিম চ' সেইটোৱে মানে কষ্ট কৰিব লাগিব যদি সেইখিনি কষ্ট কৰিবলৈ মানে ডেডিকেশ্যন দিবলৈ যদি মই ৰেডি বা নৱপ্ৰজন্মৰ শিল্পী ৰেডি যদি আছে চ' অভিয়াছলি পাৰিব একো বস্তু মানে হেৰি নহয় মানে আজিকালি চব মানে কৰিব পাৰি যিহেতু ন চ' কষ্ট কৰিলে চব মানে সেইটো পচিবল হয় আৰু এইটো মোৰ কণ্ঠটো ভগৱানে চবকে নিদিয়ে মানে এক প্ৰকাৰে চাবলৈ গ'লে সকলোতো গান গাব নোৱাৰে তো তেওঁলোকক দিছে যেতিয়া আপোনালোকক দিছে যেতিয়া তো কষ্ট কৰিলে এদিন কষ্ট কৰিলে হ'ব লাগে আৰু নহ'লেও মানে এনেকে হেৰি কৰি গৈ থাকিম আৰু নাই সফল হ'ব এদিন নিশ্চয় সফল হ'ব এতিয়া অকণমান জুবিন দাৰ বিষয়ে কথা পাতিম তেওঁতো আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁ গুচি যোৱাৰ পিছত মানে আমাৰ সাংস্কৃতিক জগতখনত মানে কিছু পৰিমাণে পিছ পৰি যাব নিচিনা আপোনাৰ অনুভৱ হয় নেকি পিছ পৰি যাব মানে গোটেইখিনিয়ে নোহোৱা হৈ যোৱা যেনহে লাগিছে সঁচাই যদি মনৰ পৰা যদি ক'বলৈ যাওঁ যে গোটেইখিনিয়ে যেন মানে নোহোৱা হৈ গৈছে তেওঁতো সম্পদ আছিলে জুবিন মানে অসমৰ সংগীত জগত এতিয়া নৱপ্ৰজন্ম যে আগবাঢ়ি গৈছে তেখেতৰ আদৰ্শ দেখি পেলাই সেই আগবাঢ়ি গৈছে তাকে আমিতো তেওঁক চাই মানে হেৰি কৰিছো বহুতেতো তেওঁক মানে আদৰ্শ হিচাপে লৈ পেলাই গানৰ জগতত আহিছে তাকে এতিয়া এইটো আগুৱাই নিবলৈ কি কৰিম আৰু চেষ্টাহে কৰিব পাৰিম এতিয়া দ্বিতীয়জন জুবিন গাৰ্গটো নহয় এইটো মানে সম্ভৱেই নহয় তাৰমানে জুবিন দা এটাই আছিলে থাকিব আৰু তাকে এতিয়া চেষ্টা কৰিম এতিয়া বাকী ভগৱানৰ ওপৰত আৰু যদিহে মানে আমি আগুৱাই নিব পাৰোঁ তেতিয়াহ'লে বাৰু ঠিকে আছে মানে তথাপিও সেইটোৱে আপোনাৰ কণ্ঠৰে জুবিন গাৰ্গৰ মানে দেৱৰ এটা খুব মানে জনপ্ৰিয় গান শুনিব বিচাৰিছোঁ মই মাজতে এটা কভাৰ কৰিছিলোঁ মায়াবিনী গীতটো মানে জুবিন দাৰে সেইটোৱে গুণগুণাই দিছোঁ কাৰণে ঠিক আছে দুচকুলে তোমাৰ চালে
সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোনাহে ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰদৰে নৈ মোৰ দেহত প্ৰতিপুৱা এতিয়া অকণমান পৃথক প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাক কিছুদিন পূৰ্বে বিষ্ণু ৰাভাদেৱৰ এটি গীত মানে বিকৃতকৰণ কৰা বুলি প্ৰশ্ন উত্থাপন হৈছিলে তেওঁ বিকৃতৰ ওপৰত গাইছিল বুলি সেই বিষয়ে কি ক'ব বিচাৰিব আপুনি সেইটো বিষয় এতিয়া পৰজনমৰ গীতি যে বিকৃত কৰা হৈছিল বুলি কৰা গৈছিলে এতিয়া হয়তো কৰিব নালাগিছিলে সেইটোৱে ক'ম আৰু কাৰণ বেছি কমেণ্ট তেতিয়া যদি কৰোঁ হয়তো বহুতে বেয়াও পাব আৰু বহুতে হেৰিও কৰিব চ' কৰিব নালাগিছিলে সেইটোৱে মানে মোৰ নিজৰ পাৰ্চনেল মানে হেৰিটো কৈছোঁ আৰু বাকী এতিয়া যিহেতু কৰি দিলে চ' এতিয়া আমি আকৌ সেইটোতো চেঞ্জ কৰিব নোৱাৰোঁ নেক্সট টাইমৰ পৰা মানে অকণমান চাই চিতি মানে যদিও কৰে আৰু মানে তেনেকুৱাকৈ মানে নিজৰ হিচাপত অকণমান চাই চিতি আমাৰ কালচাৰটো যাতে মানে লগত ৰাখি পেলাই কৰে সেইটোৱে ক'ব বিচাৰিম আৰু কাৰণ বেছিকৈ যদি এতিয়া ক'বলৈ যাওঁ কথাটো সেইটোৱে তেওঁলোকৰ সৃষ্টিটো অমৰ সৃষ্টি সেয়া সৃষ্টি কেতিয়াও কৰিব নোৱাৰে কোনেও কেতিয়াও নতুন প্ৰজন্মইটো তেনেকুৱা ধৰণৰ মানে সৃষ্টি কেতিয়াও নহয় তো তেওঁলোকৰ সৃষ্টিটো বিকৃতকৰণ কৰাটো সেইটো হয় আৰু কিছুমান বস্তু মানে যেনেকৈ বনোৱা আছে তেনেকুৱাত হ'লে বেছি ভাল কিছুমান বস্তু মানে কি ক'ম আৰু বেছি মানে নিজৰ হিচাপত কৰিব গৈ বস্তুটো উল্টা বেয়াহে হয় মানে এতিয়া বহুতে মানে বস্তুটো কৈছে ন যে আগতে মানে যোনটো বনাই থোৱা আছিলে সেইটো বস্তু তাৰমানে খেলি মেলি কৰি দিছে আৰু বহুত কণ্ট্ৰভাৰ্চি হৈছিলে চাগে ন চ' মোৰ মতে সেইটোৱে কিছুমান বস্তু আগতে বনাই থৈ গৈছিলে সেইবোৰ মানে আমি ভালকে ৰাখিবহে লাগে মানে গল্ডেন হেৰি এটা হেৰি কৰি থ'ব লাগে চব বস্তু মানে তেনেকে হেৰি কৰাটো মানে ভাল নহয় আৰু নিজৰ হিচাপত নিজে কৰাটো বেলেগ কথা কিন্তু বেলেগৰ যোনবোৰ আগৰ মানে সাঁচি থোৱা বস্তুটো সেইবোৰ চ' সেইবোৰ বস্তু মানে এনেকুৱা নকৰাটো মোৰ মতে মানে কৰাটো ভাল হোৱা নাই কিন্তু নকৰিলে ভাল আৰু নেক্সট টাইমৰ পৰা নকৰিলে হ'ল বহুত গান শুনিলো আপোনাৰ কণ্ঠত এইবাৰ বিহু এটি শুনিব বিচাৰিছো বিহু শুনা হোৱা নাই বিহু ঠিক আছে বাৰু বিহু অকণমান গাই দিছো অকণমান হাত চাপৰি দিবা কিন্তু ঠিক আছে তোক দেখি মোৰ গাত কেনেবা লাগে তোক দেখি মোৰ গাত কেনেবা লাগে বিহুৰে ঐ তলিতে নাচ নাচো লাগে বিহুৰে ঐ তলিতে নাচ নাচো লাগে মোৰ চেনাই ঐ এনেকৈ নেচাবি বৰ মৰম লগাকৈ মোৰ চেনাই ঐ তেনেকৈ নেচাবি বৰ মৰম লগাকৈ তোক দেখি মোৰ গাত কেনেবা লাগে ঐ তোক দেখি মোৰ গাত কেনেবা লাগে ধন্যবাদ ভাল লাগিলে আপুনি নৃত্য কৰে নেকি মানে নৃত্যৰ লগত জড়িত আছিলে নেকি আগতে নৃত্যৰ লগত জড়িত নাই নিজৰ মিউজিক ভিডিঅ'ত নিজে অকণমানতো নাচিবই লাগিব সেইখিনি আৰু ৰিল চিলছ বনাই থাকো টুকটাককে একদম বেছি জড়িত বুলি দেখা পাইছো আপোনাক বাৰু সেইযোগত কৰি থাকো সেইখিনি হয় ঠিক আছে এতিয়া শেষত কি ক'ব বিচাৰিব শেষত
তোমালোকে গোটেইকেইজন আহিলা, ইমান ধুনীয়াকৈ কথা পাতিলোঁ, খুব ভাল লাগিছে। আৰু কেতিয়াবা এনেকুৱা হয় ন, চবকে মনৰ কথা ক'ব নোৱাৰি। হয়। এতিয়া কিছুমান যেনেকে মিউজিক ৰিলেটেড কথা চবে নাজানে আৰু হয়। বহুতে তাৰমানে এইবোৰ ডিছকাছ কৰিবলৈ নিবিচাৰে, হয়। কিন্তু তুমি আহিলা, আপোনালোক চবে আহিলে, ভাল লাগিছে, তাৰমানে কথা পাতি খুব ভাল লাগিছে। আৰু কিছুমান কথা যোনবোৰ মনত আছিলে হয়। সেইবোৰ মানে পাতিলোঁ, মনটো মানে একদম পাতল লাগি গৈছে আৰু। ঠিকে আছে। এতিয়াতো বিহুৰ কাৰণে প্ৰিপাৰেশ্যন হৈছেই নেকি? বিহুৰ কাৰণে এতিয়া তেনেকে হোৱা মানে কৰি আছোঁ, কিন্তু বেছিকে নহয়, কাৰণ মেইনটো শ্বপটোতো জানাই, তো সেইখিনিৰ পৰা অকণমান সময় লাগিব। আঁতৰিবলে আৰু অকণমান টাইম লাগিব নেক্সট সকলোকে। ইয়েৰ যে বিহু কি হ'ব, মানে জুবিন দা নোহোৱাকে, সেইটো ভাবিয়ে মানে ন প্ৰথমতে থাকে ন যে জুবিন দাৰ অনুষ্ঠান ক'ত আছে, বিহু মানেই জুবিন দা বিহু মানে জুবিন দা। আৰু এতিয়া মানে কেনেকুৱা হৈছে, বিহু আহি আছে কিন্তু সেই আমেজটো নাই। নাই। এতিয়া মানে আহি আছে, প্ৰিপেয়াৰ কৰিব লাগিব। পৰিস্থিতিটোৱে অলপ বেলেগ ধৰণৰ হৈ গ'ল। আগৰ সেই মানে আৰু আমেজটো এতিয়া নোহোৱা হৈ গ'ল, যোনটো এটা বিহু বুলি আহে ন, মানে হয়। জুবিন দাৰ শ্ব' ক'ত আছে আমি চাওঁ, লিষ্ট আহে ন, ফেচবুকত দিয়ে ন, জুবিন দাৰ পেজত থাকে। চ' এতিয়া আৰু সেইবোৰ আৰু দেখা নাপাওঁ, আৰু আমেজটো নাই, কিন্তু প্ৰফেশ্যন হিচাপে আগবাঢ়ি যাব যাবই লাগিব। লাগিব আৰু তেওঁ সেইখিনিয়ে কৰি গৈ থাকিম আৰু তাকে। তাকে শেষতে আপোনাৰ এটি গীতেৰে আৰু অনুষ্ঠানটি সামৰণি মাৰিব ঠিক বিচাৰিম। আছে। শেষতে মোৰ যোৱা বছৰ এটি গীত ৰিলিজ কৰিছিলোঁ, লাজতে পৰি, সেইটোকে অকণমান গুণগুণাই দিছোঁ। ঠিক আছে। লাজতে পৰি খামুচি ধৰিম নৰম বাটে কাষতে, উজতি খুৱাই বিজুতি ঘটাম ৰঙা দুটি উঠেৰে, চকুতে চকু থৈ ভাল পাওঁ বুলি কয়, কিনো হাঁহি মাৰি দিলা মৰম লগাকৈ, কিনো হাঁহি মাৰি দিলা মৰম লগাকৈ। ভাল লাগিলে, আপোনাক লগ পাই বহুত ভাল লাগিলে। খুব আৰু ভাল মানে লাগিছে খুব মোৰো। মৰম লগা ছোৱালীজনী দেখিছোঁ তুমিও খুব মৰম ইউটিউবত। লগা দেই। ধন্যবাদ, ভাল লাগিলে। পাছলৈও সহযোগ কৰিব আমাক, আকৌ একদম। আহিম আপোনাৰ লগত কথা পাতিম। ধন্যবাদ। থেংক ইউ ছ' মাছ। মৰম লগা কণ্ঠশিল্পীগৰাকীৰ সৈতে কথা পাতি খুব ভাল লাগিলে। তেওঁ আমাৰ সৈতে বহুত ভালকৈ সহযোগিতা কৰিলে, মনৰ কথাবিলাক ক'লে। আমি পুনৰবাৰ আহিম আকৌ এগৰাকী নতুন অতিথিৰ সৈতে। চাই থাকিব আছামিজ ডিজিটেল মিডিয়া। ধন্যবাদ।